আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। মোৰ আজিৰ প্ৰথম প্ৰশ্ন, পৃথিৱীত মাটিকালি হিচাপত ভাৰতৰ স্থান কিমান? উত্তৰ সপ্তম। মোৰ দ্বিতীয় প্ৰশ্ন, ভাৰতে ইয়াৰ সীমা আটাইতকৈ বেছি কোনখন দেশৰ লগত ভাগ কৰিছে? উত্তৰ বাংলাদেশ। মোৰ ৩ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কিমান শতাংশ জলভাগে আগুৰি আছে? উত্তৰ ৭১%। আজিৰ ৪ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দ ঠাইখনৰ নাম কি? উত্তৰ মেৰিয়ানা খাদ। আজিৰ ৫ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ভূত্বকৰ ভিতৰত থকা গলিত পদাৰ্থবিধ কি? উত্তৰ মেগমা। আজিৰ ৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰ গোৱা। ৭ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ একমাত্ৰ পুৰুষ নদীখনৰ নাম কি? উত্তৰ ব্ৰহ্মপুত্ৰ। আজিৰ ৮ নম্বৰ প্ৰশ্ন, ভাৰতক দুভাগ কৰা অক্ষৰেখাডালৰ নাম কি? উত্তৰ কৰ্কটক্ৰান্তি ৰেখা। আজিৰ ৯ নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত? উত্তৰ গোলাৰ্ধত। ১০ নম্বৰ প্ৰশ্ন তথা আজিৰ শেষৰ প্ৰশ্ন হ'ল, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী, কিন্তু মানুহে বসবাস কৰা ক্ষুদ্ৰতম নদীদ্বীপ কি? উত্তৰ উমানন্দ। ধন্যবাদ।